বন্ধুৰ প্ৰেমে হৃদয় কপোৱা ছোৱালীজনী, লেজাৰ টাইমৰ সেই মূল্যৱান সময়বোৰ য'ত মোৰ সবাতোকৈ আপোন বন্ধুজন মোৰ কাষত আছিল। সমস্যা আহিছিল, বন্ধু কাষত আছিল। সমস্যা আঁতৰিছিল, বন্ধু সুখী হৈছিল। সি চঞ্চল আছিল, হয়তো মই বুজা আছিলোঁ। মোৰ বুজনি স্তব্ধ হোৱা সেই শৈশৱৰ যৌৱনৰ বন্ধুজন। সময় গৈছিল, প্ৰেম হৈছিল, মাথো পৰিস্থিতিবোৰ বিপৰীতমুখী হৈছিল। তাৰ প্ৰেমত মোৰ হৃদয় কঁপা নাছিল, মাথো কিছুদিনৰ বিৰতি। মোৰ প্ৰেমত তাৰ হৃদয় কঁপা নাছিল। সহ্য কৰিছিলোঁ সেই অসহনীয় মুহূৰ্তবোৰ, তথাপি বেয়া ভবা নাছিলোঁ, কাৰণ নিস্বাৰ্থভাৱে প্ৰেম কৰা হৃদয় মোৰ আছিল। বেয়া নাভাবিও বেয়া সজোৱা হৈছিল মোক। দুখ মোৰেই, সি যেনেকে মেৰিয়াইছিল মই তেনেকে মেৰ খাইছিলোঁ। হয়তো কিছু নুশুনিবলগীয়া কথাই মোৰ অতীতৰ বান্ধৱীক কন্দুৱাইছিল। বন্ধুত্ব শেষ হৈছিল, তাৰ মোৰ বিবাদ, তাইৰ মোৰ বিবাদ। কোনোদিন প্ৰেমক প্ৰশ্ৰয় নিদিওঁ, প্ৰেমৰ বাবে হেৰুৱাবলগীয়া হৈছিল বন্ধুত্ব। সদায় কৈ যাম, কাৰোবাক প্ৰৰোচনা কৰি আনৰ প্ৰেম আঁতৰাই নিজৰ সুখ বিচাৰিব যোৱা ছোৱালী মই নাছিলোঁ। মোৰ প্ৰেম মোৰ শিল্প আছিল, মোৰ শিল্পক মই সতেজ কৰা নাছিলোঁ। এতিয়াও নকৰোঁ, আগলৈ নকৰিম। মাথো প্ৰেম হৈছিল, প্ৰেম কৰা নাছিলোঁ। ধন্যবাদ।